বন্ধুসকল, আজি আমি এইটো ভিডিঅ'ত গণৰ বিষয়ে জানিম। গণৰ বিষয়ে আপোনালোকে নিশ্চয় শুনিছে। জ্যোতিষ শাস্ত্ৰত গণক তিনিটা ভাগত ভাগ কৰিছে: দেৱগণ, মানৱগণ আৰু ৰাক্ষসগণ। জ্যোতিষ শাস্ত্ৰত আমাৰ ২৭টা নক্ষত্ৰ আছে। এই নক্ষত্ৰৰ ওপৰত ভিত্তি কৰি গণ নিৰ্ধাৰণ হয়। ৯টাকৈ নক্ষত্ৰ প্ৰত্যেকটি গণৰ অন্তৰ্গত হয়। আপুনি কি গণৰ ব্যক্তি আপোনাৰ জন্ম নক্ষত্ৰৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰিত হয়। আহক তেনেহ'লে কোন গণৰ ব্যক্তি কেনেকুৱা হয় জানো আহক। প্ৰথমতে আমি নৰগণ বা মানৱগণৰ বিষয়ে জানো আহক। নৰগণৰ ব্যক্তি ভূত ভৱিষ্যতৰ কথা কমকৈ চিন্তা কৰে। এওঁলোকে দৈনন্দিন জীৱন আৰু কৰ্মৰ ওপৰত গুৰুত্ব দিয়ে। কৰ্মৰ ওপৰত গুৰুত্ব দিয়ে বাবে ধনৱান আৰু সমাজত সন্মানিতও হয়। নৰগণৰ ব্যক্তি বেলেঞ্চ বা সন্তুলিত হৈ থাকিব বিচাৰে। জীৱনত এওঁলোকে স্থিৰতা ভাল পায়। বেছি খৰধৰ বা লেহেমীয়া ধৰণৰ নহয়। এওঁলোকে নিজৰ দায়িত্ব সময়ত পালন কৰিব বিচাৰে। নৰগণৰ ব্যক্তিৰ হাতত আনৰ বেয়াৰ বাবে আৰু আনৰ ভালৰ বাবে ভাবিব সময় নাথাকে। সদায় নিজৰ লগত ব্যস্ত। স্থিৰ স্বভাৱৰ আৰু বাস্তৱিক ভাৱৰ বাবে আনে এওঁলোকৰ উপদেশো মানি চলে। দেৱগণ। নামটোৰ দৰেই এওঁলোকৰ স্বভাৱো দেৱতাৰ দৰে হয়। দেৱগণৰ ব্যক্তি বুদ্ধিমান হয়। এওঁলোকে কম খাদ্যতে সন্তুষ্ট থাকে। দেৱগণৰ ব্যক্তি কোমল হৃদয়ৰ আৰু উচ্চ বিচাৰ বুদ্ধিৰ হয়। দান পুণ্য কৰি ভাল পায়। আনৰ দুখত এওঁলোকে দুখী হয়। এওঁলোকে সদায় নিজতকৈ আনৰ কথা ভাবে। আনক কষ্টত থকা এওঁলোকে দেখিব নোৱাৰে। ৰাক্ষসগণ। ৰাক্ষসগণৰ ব্যক্তিৰ কথা ক'বলৈ গ'লে প্ৰথমতেই কওঁ যে ৰাক্ষসগণৰ ব্যক্তি হ'লে যে তেওঁ ৰাক্ষসৰ দৰে হ'ব তেনে নহয়। ৰাক্ষসগণৰ ব্যক্তি অতি উৎসাহী হয় আৰু চিন্তনত আন দুটা গণতকৈ এওঁলোক পৃথক হয়। ৰাক্ষসগণৰ ব্যক্তিয়ে সদায় নিজৰ কথা ভাবে, নিজক আটাইতকৈ গুৰুত্ব দিয়ে আৰু সদায় উচ্চ আসন বিচাৰে। এওঁলোকৰ চিন্তনত নিগেটিভিটি কিছু থকা দেখা যায়। সেয়ে এওঁলোকৰ ছিক্স চেন্স বহুত ষ্ট্ৰং হয় বা শক্তিশালী হয়। সেইবাবে এওঁলোক এডভান্স হয় আৰু পৰিকল্পনা কৰি ভাল পায়। ৰাক্ষসগণৰ ব্যক্তি উচ্চাভিলাষী আৰু খঙাল হয়। এওঁলোকৰ কথাই কেতিয়াবা আনক আঘাত দিব পাৰে। ৰাক্ষসগণৰ ব্যক্তিয়ে আনৰ প্ৰভুত্ব ভাল নাপায়। এওঁলোক স্বতন্ত্ৰ স্বভাৱী হয়। ৰাক্ষসগণৰ ব্যক্তিয়ে পৰিস্থিতি অনুযায়ী নিজক গঢ় দিব নোৱাৰে। কথা এষাৰ আছে নহয়, বাঘ বুঢ়া হ'লেও ঘাঁহ নাখায়। তেনেকুৱাই এওঁলোকে যেনেকুৱা যি পৰিস্থিতিতে নপৰক কিয়, যিটো কাম এওঁলোকে কৰিব নোৱাৰে সেই কামটো এওঁলোকে কেতিয়াও নকৰে। আনহাতে নৰগণৰ ব্যক্তিয়ে সদায় পৰিস্থিতি অনুযায়ী নিজক গঢ় দিব জানে। যি পৰিস্থিতিয়ে নপৰক কিয় এওঁলোকে সেই পৰিস্থিতি অনুযায়ী কাম কৰিব জানে। আনহাতে দেৱগণৰ ব্যক্তিয়ে আকৌ পৰিস্থিতি অনুযায়ী নিজক গঢ় দিব জানে আৰু পৰিস্থিতিকো নিজৰ অনুৰূপে গঢ় দি তোলে। ধন্যবাদ প্ৰিয় দৰ্শকসকল। আপোনালোকক অসমীয়া নতুন বৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বন্ধুসকল, আমাৰ ভিডিঅ'সমূহ যদি আপোনালোকৰ ভাল লাগে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আমাৰ চেনেলটোৰ সৈতে জড়িত হৈ থাকিবলৈ ৰঙা ছাবস্ক্ৰাইব বটনটোত ক্লিক কৰক। লগতে আমাৰ নতুন ভিডিঅ'সমূহৰ আপডেট পাবলৈ এই বেল চিহ্নটোত ক্লিক কৰক।